সকলোকে মোৰ চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি বিদ্যাঞ্জলিৰ দ্বিতীয়টো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ, য'ত আপোনালোকৰ লগত আলোচনা কৰিম আমি বিদ্যাঞ্জলিত কিদৰে আমাৰ কণ্ট্ৰিবিউশ্যন ৰিকুৱেষ্ট প্লেচ কৰিব পাৰিম। তো পোনপ্ৰথমতে আমি ভলেণ্টিয়াৰ হিচাপে বা স্কুল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোক ইতিমধ্যে গম পাইছে বা নাজানে তেনেহ'লে মোৰ প্ৰথম ভিডিঅ'টো আপোনালোক চাব পাৰে। আৰু আজি আমি আলোচনা কৰিম কিদৰে আমি ৰিকুৱেষ্ট প্লেচ কৰিম। তো যদি আপুনি ভলেণ্টিয়াৰ ৰেজিষ্টাৰ কৰি থৈছে, স্কুল ৰেজিষ্টাৰ কৰি থৈছে, এনেকুৱা এটা ডেছবৰ্ড ওলাব, য'ত আপোনালোক লক্ষ্য কৰিব মেনেজ এক্টিভিটিজ, মেনেজ প্ৰিফাৰেঞ্চ আপোনালোকৰ লিখা থাকে। তাত দুটা অপশ্যন থাকে, ছাৰ্ভিচ প্ৰভাইড কৰা আৰু এছেট প্ৰভাইড কৰা। যদি আপুনি ছাৰ্ভিচ প্ৰভাইড কৰা মন আছে তেনেহ'লে আপুনি ছাৰ্ভিচ ক্লিক কৰিব, যদি এছেট প্ৰভাইড কৰিব তেনেহ'লে এছেট ক্লিক কৰিব। তো মই ছাৰ্ভিচটো কৰি চাওঁ প্ৰথমত। কৰাৰ পিছত এই এইড প্ৰিফাৰেঞ্চ আপোনালোক ক্লিক কৰিব। তাত দুটা অপশ্যন ওলাব, লোকেশ্যন আৰু স্কুল প্ৰিফাৰেঞ্চ। তো যদি আপুনি পাৰ্টিকুলাৰ স্কুলত দিব খোজে তেনেহ'লে স্কুল প্ৰিফাৰেঞ্চ ক্লিক কৰক। ষ্টেট ভৰাই দিয়ক, যেনে মই ষ্টেট হিচাপে আছাম ভৰালোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট, মোৰ নিজৰ ডিষ্ট্ৰিক্ট মই তিনিচুকীয়া লৈছোঁ, তিনিচুকীয়া ভৰালোঁ। আপোনালোকৰ নিজৰ ইচ্ছামতে ভৰাব পাৰিব। এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ স্কুলৰ লিষ্ট ইয়াত ওলাব। আপোনালোক নিৰ্দিষ্ট এখন স্কুল আপোনালোকৰ ইচ্ছা অনুসৰি ল'ব পাৰিব। ধৰি লওক মই নিজৰ চইচৰ মতে এখন স্কুল লৈছোঁ, পৰ্যাবস্তি, যিহেতু এখন মোৰে পেৰেণ্ট স্কুল হয়। মই এখন স্কুল ছিলেক্ট কৰি আপোনালোকক দেখুৱাওঁ যে কিদৰে ছাৰ্ভিচৰ কাৰণে মই তাত ৰিকুৱেষ্ট প্লেচ কৰিব পাৰিম। তো যেতিয়া আপোনালোক প্ৰথমতে কি কৰিব, মেনেজ প্ৰিফাৰেঞ্চত যাব, গৈ কিনি আপোনালোক ছাৰ্ভিচ ক্লিক কৰিব। ছাৰ্ভিচ এক্টিভিটিজ ক্লিক কৰাৰ পিছত আপোনালোকৰ লোকেশ্যন ৱাইজ বা স্কুল ৱাইজ ওলাব। আপুনি স্কুল ৱাইজ ছিলেক্ট কৰিলে, কৰাৰ পিছত আপুনি ষ্টেট ভৰালে, ডিষ্ট্ৰিক্ট ভৰালে আৰু নিজৰ স্কুল। এতিয়া আপোনালোক লক্ষ্য কৰিছে ছাৰ্ভিচ বুলি ক'লে জেনেৰিক আৰু স্পনচৰশ্বিপ টাইপ দুটা ওলাব। ইয়াৰ পৰা যিকোনো এটা আপোনাৰ ইচ্ছামতে ছিলেক্ট কৰিব পাৰে। মই টিচিং অফ লেংগুৱেজ ছিলেক্ট কৰিলোঁ। কৰাৰ পিছত জাষ্ট ছাবমিট অপশ্যন আপুনি ক্লিক কৰিলে এই যে দেখিছে আপোনালোক এনেকুৱাকৈ ৰিকুৱেষ্ট ওলাই যাব। কিন্তু যদি আপুনি ভাবে প্লেচ কৰোঁতে ভুল হৈছে, তো আপুনি আকৌ এই বাটনটো ক্লিক কৰিলে ইয়াত আপুনি কেঞ্চেল কৰি দিব পাৰিব। আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ডিলিট দিছ ৰেকৰ্ড। তো আপুনি প্লেচ কৰাৰ পিছতো যদি ভুল হৈছে বা আপুনি ভাবে নহয় আমাৰ প্লেচ কৰাত কিবা খেলি মেলি হৈছে, আপুনি তাক কেঞ্চেল কৰি দিব পাৰিব। তো আমি লক্ষ্য কৰিছোঁ ইয়াত ডিফাৰেণ্ট টাইপছ অফ আছে আৰু আপোনাৰ মোৰ দেন ওৱানো ছিলেক্ট কৰিব পাৰিব। এতিয়া লক্ষ্য কৰোঁ যদি আমি ছাৰ্ভিচৰ ঠাইত যদি ধৰি লওক এছেট দিব মন আছে, তো হাউ উই কেন প্ৰভাইড এছেট আৰু কি এছেট ইয়াত দিয়া সুবিধা বিদ্যাঞ্জলি এপত আছে আমি লক্ষ্য কৰোঁ। প্ৰথমতে আপোনালোকে একে মেনেজ প্ৰিফাৰেঞ্চত ক্লিক কৰিব লাগিব আৰু মেনেজ প্ৰিফাৰেঞ্চত এবাৰ আপোনালোক এছেট ছিলেক্ট কৰিব লাগিব। আৰু ভলেণ্টিয়াৰ হিচাপে আপোনালোকৰ কিবা ন'টিফিকেশ্যন আহিলে আপুনি ন'টিফিকেশ্যনত চেক কৰি ল'ব পাৰিব। তো ন'টিফিকেশ্যনত আপোনালোকৰ মাজে সময়ে চেক কৰিলে আপোনালোক গম পাব আপোনালোকৰ পাৰ্চনেলি কি ন'টিফিকেশ্যন আহিছে। এতিয়া মেনেজ প্ৰিফাৰেঞ্চত মই এবাৰ এছেট ল'লোঁ। আকৌ একেদৰে আমি প্ৰিফাৰেঞ্চত যাব লাগিব, লোকেশ্যন ৱাইজ নে স্কুল ৱাইজ। মই যদি স্কুল ৱাইজ লওঁ, আকৌ ইন দ্য ছেম মেনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট আৰু স্কুল ওলাব। ষ্টেট আপুনি ছিলেক্ট কৰিলে, ধৰি লওক আছাম কৰিলোঁ। আকৌ ডিষ্ট্ৰিক্ট হিচাপে মই তিনিচুকীয়া ল'লোঁ। তাৰপিছত আকৌ এখন স্কুল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰে ছিলেক্ট কৰিব লাগিব, যিটো ইয়াত লিষ্টত থাকিব। মানে স্কুলৰ লিষ্ট থকা মানে যিকেইখন স্কুলে ইতিমধ্যে বিদ্যাঞ্জলিত ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকৰ নাম ইয়াত ওলাব, স্কুলৰ নাম ইয়াত ওলাই যাব। যদি ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে কিন্তু ইয়াত নোলায়। সেই কথাটো আমি মনত থ'ব লাগিব। এইকেইখনে স্কুল তিনিচুকীয়া ডিষ্ট্ৰিক্টত ৰেজিষ্টাৰ কৰিছে। ইয়াৰ পৰা যিকোনো এখন স্কুল য'ত আপুনি ছাপৰ্ট দিব খোজে আপুনি ছিলেক্ট কৰি ল'ব লাগিব। তো মই আকৌ নিজৰ পেৰেণ্ট স্কুল পৰ্যাবস্তি লওঁ আৰু সেইখনতে এছেট এটা ৰিকুৱেষ্ট প্লেচ কৰি চাওঁ। আপোনালোক লক্ষ্য কৰিছে ইয়াত ডিফাৰেণ্ট স্কুল নেম ইয়াত আছে। ইয়াৰ পৰা আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোক ছিলেক্ট কৰিব। মই কৰিলোঁ, কৰাৰ পিছত এতিয়া ইয়াত কি বস্তু দিব পৰা যায়, ক্লাছৰুম নিডছ, ইলেক্ট্ৰিক আপোনালোক বস্তু দিব খোজে। এতিয়া যিহেতু ইলেক্ট্ৰিকৰে প্ৰায় কাম হৈ আছে চিলিং ফেন, তো আপুনি ইলেক্ট্ৰিকটো চুজ কৰিব পাৰে। মই আগৰ দৰে ইয়াত এটা ৰিকুৱেষ্ট প্লেচ কৰিবৰ কাৰণে ক্লাছৰুমটো লৈ চাওঁ এবাৰ। ক্লাছৰুমৰ যেতিয়া আপুনি ক্লিক কৰিব, কৰাৰ পিছত আপোনালোক লক্ষ্য কৰিছে ক্লাছৰুম নিডত ডিফাৰেণ্ট অবজেক্টছ ইয়াত লিখা আছে কি আপুনি দিব পাৰে। ষ্টেচনাৰী প্ৰডাক্ট, ব্লেকবৰ্ড, ডিফাৰেণ্ট। মই ইয়াৰ ষ্টেচনাৰী ল'লোঁ। ষ্টেচনাৰী লোৱাৰ পিছত আকৌ একেদৰে ছাবমিট অপশ্যন ক্লিক কৰিব লাগিব। কৰাৰ লগে লগে আপোনালোকৰ কি হৈ যাব, ৰিকুৱেষ্ট প্লেচ হৈ যাব। আপুনি মোৰ দেন ওৱান প্ৰিফাৰেঞ্চো ল'ব পাৰে।
তো এইটো প্লেচ হৈ গ'ল স্কুলখনে যদি মোৰ ৰিকুৱেষ্ট একচেপ্ট কৰিব তেতিয়া মই পাৰ্টিকুলাৰ ডেটত যিটো ডেট তেওঁলোক দিছে সেইটো ডেটত গৈ কিনি আপোনালোকৰ বস্তু যি বস্তু ৰিকুৱেষ্ট মই প্লেচ কৰিছোঁ এখন স্কুলত দিব পাৰিম বা তেওঁলোক মোৰ লগত অনলাইন মিটিং অফলাইন মিটিং ডিফাৰেণ্ট টাইপছ অফ আলোচনাত বহিবও পাৰে সেইবিলাক সেই সুবিধা তেওঁলোক স্কুল ৰেজিষ্ট্ৰেশ্যন যেতিয়া প্ৰফাইল খুলিব তেতিয়া তাত পাব মোৰ ৰিকুৱেষ্ট তাত ওলাই পৰিব তেওঁলোক একচেপ্ট কৰিব পাৰে বা ৰিজেক্টো কৰিব পাৰে চ' আমি লক্ষ্য কৰিছোঁ আমি কিদৰে ইয়াত ৰিকুৱেষ্ট প্লেচ কৰিব পাৰিম কিন্তু আপোনাৰ প্ৰফাইল আপডেট হ'ব লাগিব তো আশা কৰিছোঁ আপোনালোক ভিডিঅ' ভাল পালে যদি ভাল পালে কাইণ্ডলি শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ